আজিকালি সম্পৰ্কবোৰ আচলতে বেছি দিনলৈকে নাথাকেই ন। চাবলৈ গ'লে কিছুমান ধৰক 10 বছৰ হওক 5 বছৰ ধৰি ভাল পাই পেলাই বিয়া হয়, সেই ভাল পাই থকা সময়খিনি তেওঁলোকৰ সম্পৰ্কটো কি ধুনীয়াকৈ চলি থাকে, কিন্তু বিয়া হোৱাৰ পিছতে চাবচোন সেই সম্পৰ্কটো কেতিয়াবা এসপ্তাহত ভাঙি যায়, কেতিয়াবা 6 মাহত ভাঙি যায়। মানে সম্পৰ্ক এটা আজিকালি মানে ভালকৈ চলাই যাবলৈ হ'লে মই ভাবোঁ হয়তো বুজাবুজিটো খুবেই দৰকাৰ। কিন্তু কিছুমানৰ ক্ষেত্ৰত আজিকালি এনেকুৱা হৈছে মানুহবিলাকৰ ইমান শ্বৰ্ট মাইণ্ড হৈ গৈছে, বুজাবুজি থকাৰ স্বত্তেও মানুহবিলাক ইমানেই শ্বৰ্ট মাইণ্ড হৈ গৈছে যে মানে বেয়া পাইছোঁ তো সম্পৰ্ক এটা ভাঙি দিলোঁ, কিবা এটা এক্সপেক্ট কৰি আছে সেইটো বস্তু হয়তো পোৱা নাই সেইটো কাৰণে সম্পৰ্ক এটা ভাঙি দিয়ে, কোনোবাই হয়তো ঘৰখনৰ লগত মিলিব পৰা নাই হয়তো সেইটো কাৰণে সম্পৰ্ক এটা ভাঙি দিয়ে। ভাঙাৰ আচলতে বাহানা বহুতেই থাকে, কিন্তু কোনেও নিজৰ সম্পৰ্কটো ভাঙি পেলাবলৈ নিবিচাৰে। হয়তো এজনৰ ছাইডৰ পৰা হ'লেও খুব বেছিকৈ ছিৰিয়াছ থাকে, ভাঙিব কেতিয়াও নিবিচাৰে। কিন্তু আচলতে সকলোতকৈ ডাঙৰ বস্তুটো কি জানেনে? ডাঙৰ বস্তুটো এইটোৱে যে মানুহে এডজাষ্টমেণ্টটো কৰিবৰ কাৰণে আজিকালি খুব টান পায়। মানে এডজাষ্ট কৰি পেলাই যদি সম্পৰ্ক এটা আগবঢ়াই নিবলৈ পৰা যায় তেতিয়াহে আচলতে সম্পৰ্ক এটা ছাকচেছ হয় বুলি মই ভাবোঁ। মানে ভাল পাই থকা সময়ত যেনেকৈ তুমি এডজাষ্ট কৰিছিলা সেইখিনি সময়ততো সকলোৱে নিজৰ ভালখিনি দেখুৱাবলৈ চেষ্টা কৰে, সকলোৱে দেখুৱায়, ছোৱালীয়ে হওক ল'ৰাই হওক সকলোৱে নিজৰ ভালখিনিয়ে দেখুৱাব, কিন্তু তুমি তেওঁৰ সেই বেয়া গুণখিনি একচেপ্ট কৰিবলৈ সেই তেতিয়াৰ পৰাই আৰম্ভ কৰিব লাগে। আৰু তেখেতে নেদেখুৱালেও তুমি ইমান বছৰে তেওঁৰ লগত যিহেতু সম্পৰ্কত আছা, তুমি তেওঁৰ বেয়া গুণখিনি জানিবলৈ চেষ্টা কৰিব লাগে। আচলতে কোনো এজন মানুহ এদিনতেতো সলনি হৈ নাযায়, কিন্তু মানুহ এজনক সলনি কৰা, তেখেতে যদি বেয়া পথত আছে ভাল পথলৈ আনি পেলাই যদি তুমি সম্পৰ্ক এটা কৈছোঁ কিন্তু এডজাষ্টমেণ্ট কৰি পেলাই যিটো সম্পৰ্ক তুমি আগবঢ়াই নিবা নহয়, তুমি চাবা সেই তুমি তোমাতকৈ সুখী হয়তো আৰু কোনো হ'বও নোৱাৰে বা নহয়ও তেনেকুৱা। কাৰণ মই নিজৰ ক্ষেত্ৰত পাইছোঁ, মই নিজে অনুভৱ কৰোঁ সেইখিনি বস্তু। কাৰণ সকলো বস্তু অলপতে শেষ কৰি দিলে আচলতে সকলো বস্তু অলপতে শেষ হৈ যোৱা বস্তু নহয়, আৰু সম্পৰ্ক এটা তেনেকুৱা বস্তুও নহয় যে আমি ভাঙিম বুলি ক'লে ভাঙি পেলাব পাৰোঁ। আৰু সেয়েহে মই ভাবোঁ যে সম্পৰ্ক এটা ভালকৈ চলাই নিবলৈ হ'লে মানুহ বুজাবুজিৰ লগতে এডজাষ্টমেণ্ট কৰাও খুবেই দৰকাৰ। আৰু এডজাষ্টমেণ্ট কৰিলেহে আচলতে তুমি জীৱনটো আচলতে বুজি পাবা যে সকলো ক্ষেত্ৰতে অকল নিজক লৈ পেলাই যদি তুমি ভাবা, নিজৰ কথা চিন্তা কৰা, অকল নিজৰ কথাই ভাবা, তেতিয়াহ'লে নহ'ব। তুমি ছোৱালীয়ে হওক বা ল'ৰাই হওক সদায় সম্পৰ্ক এটা বচাবলৈ হ'লে এডজাষ্টমেণ্টটো কৰিব লাগিব, এডজাষ্টমেণ্ট নহ'লে একোৱেই নহয় আচলতে।